Yeah, guys, আজি বনাবলৈ লৈছোঁ মই শিলঘৰীয়া মাছ আৰু মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে বনামো, ফাৰ্ষ্ট টাইমৰ কাৰণে খামো এইটো মাছ আৰু কাৰ কাৰ ফেভৰেট হয় জনাবচোন। এয়া মাছখিনি মই নিমখ হালধি সানি কিনে ৰাখি থৈ দিছিলোঁ আৰু মাছটো একেবাৰে ফ্ৰাই নকৰাকৈ বনাম, সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আধা কেজি বেছি মাছ আছে, এয়া পিচবোৰ এনেকুৱা এনেকুৱা মাছৰ মই দেখাই দিছোঁ ভালকৈ জুম কৰি। আজি মই পিঁয়াজ এয়া 4টা মিডিয়াম সাইজৰ পিঁয়াজ এয়া কাটি লৈছোঁ আৰু মই দিম ইয়াতে মূলা, এয়া 2টা এনেকুৱা সাইজৰ 2টা মূলা, বেলেগ একোৱেই ইয়াতে ব্যৱহাৰ নকৰোঁ। মাছ, পিঁয়াজ আৰু অকণমান মই নহৰু আদা পেষ্ট ব্যৱহাৰ কৰিম, একেবাৰে অকণমান। কেৰাহীটো ল'লোঁ বহাই, একেবাৰে গৰম হৈ গ'ল। মই ইয়াতে দিম এতিয়া মিঠাতেল আৰু মই মূলাটো এইটো সাইজত কাটি লৈছোঁ, এয়া আপোনালোকক দেখাইছোঁ। মই কেৰাহীত দিলোঁ তেল আৰু এতিয়া ইয়াতে মূলাটো দি অকণমান ফ্ৰাই কৰিম, জাষ্ট মই 3 মিনিটছমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। মানে এইটো এটা বেলেগ প্ৰচেছ হয় মাছটো বনোৱা, সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ। এইটো জাষ্ট মই 3 মিনিটছৰ কাৰণে ফ্ৰাই কৰি ল'ম। ইয়াতে মই বেলেগ একোৱেই নিদিওঁ, জাষ্ট অকণমান নিমখ অলপ দি দিছোঁ। নিমখটো অলপ দি দিছোঁ। এতিয়া মূলাখিনি 3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। এয়া মূলাখিনি মোৰ 2 পৰা 3 মিনিটৰ ভিতৰত ফ্ৰাই হৈ গ'ল। ইয়াতে হালধি চালধি নিদিয়াকৈ ধুনীয়াকৈ গল্ডেন কালাৰ আহি গৈছে। আপোনালোকে এইটো লেভেলতে ফ্ৰাই কৰিব। এতিয়া মই এইখিনি নমাই ল'ম মূলাখিনি। এইফালে মূলাখিনি নমাই মই আৰু অকণমান তেল দি ল'লোঁ। এইটো ডিছত যিহেতু মই একেবাৰে মানে শুকান গ্ৰেভি কৰিম, তেলটো অকণমান বেছিকৈ দিছোঁ আৰু মাছটো মই ফ্ৰাই কৰি বনোৱা নাই, চ' ডেট মই তেলটো বেছিকৈ ইউজ কৰিছোঁ। এতিয়া ইয়াত দিম পিঁয়াজখিনি, পিঁয়াজখিনি দি মই এতিয়া অকণমান ফ্ৰাই কৰি ল'ম আৰু মই 3 মিনিটমানৰ কাৰণে পিঁয়াজখিনি ফ্ৰাই কৰিম, যেতিয়ালৈ গল্ডেন ব্ৰাউন কালাৰ নাহে। আৰু ইফালে মই দেখাই আছোঁ মই বনোৱা পদ্ধতিত পৰ্ক ড্ৰাই ফ্ৰাই। ইয়াতে বেলেগ একোৱে মই মছলা ব্যৱহাৰ নকৰোঁ, একেবাৰে ঘৰুৱা ষ্টাইলত চিম্পল এটা ড্ৰাই ফ্ৰাই হয়। আৰু ইয়াতে দেখিছেনে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা অইল ব্যৱহাৰ কৰা নাই। এইটো গাহৰি তেলতে পিঁয়াজ দিয়া হৈছে আৰু এতিয়া নহৰু আদা পেষ্ট দি দিম। এইটো জাষ্ট মানে পিঁয়াজখিনি গাহৰি তেলতে ফ্ৰাই হৈ আছে, ইয়াতে কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই, জাষ্ট মানে 7 মিনিটছমান বইল কৰি লোৱা হৈছে গাহৰিখিনি। চ' এয়া ফালে পিঁয়াজখিনিও ফ্ৰাই হৈ আছে। পিঁয়াজখিনি মোৰ গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া নিমখ হালধি দিম ইয়াতে। মাছটো মেৰিনেট কৰোঁতে মই নিমখ দি থৈ দিছিলোঁ, সেইটো কাৰণে অকণমান কমাই দিম এতিয়া, পিছত লাগিলে নিমখটো এড কৰিব পাৰি বাৰু, একো নাই। আৰু দিম হালধি, এয়া হালধি মই দি দিলোঁ আৰু এয়া আপোনালোকক দেখাইছোঁ এইটো চামুচেৰে 2 চামুচ মই দিম জিৰা গুড়ি। মই আগতেও কৈছোঁ ইয়াতে কোনো ধৰণৰ মছলা মই ব্যৱহাৰ নকৰোঁ বেলেগ। চ' এয়া হালধি আৰু জিৰা গুড়ি 2 চামুচো নহয়, জাষ্ট 1.5 চামুচমান মই দি দিছোঁ। ইফালে গাহৰিটোতো আদা নহৰু পেষ্টটো দি ল'লোঁ। এতিয়া আকৌ গাহৰি তেলতে এইটো ফ্ৰাই কৰি থাকিম। ইফালে পিঁয়াজটো ফ্ৰাই কৰি আছোঁ, কালাৰ বৰ ধুনীয়া আহিছে। মছলাখিনি ফ্ৰাই হৈ লওক। ময়ো ইয়াতে এতিয়া আদা নহৰু পেষ্ট দি দিম 2 চামুচ। এয়া 2 চামুচ আদা নহৰু পেষ্টটো মই দি দিলোঁ। এতিয়া কেঁচা গোন্ধ নোযোৱালৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি একেবাৰে ফ্ৰাই হৈ গ'ল, আপোনালোকে দেখিছে। আদা নহৰু কেঁচা গোন্ধটো গ'লেই জাষ্ট ইয়াতে অকণমান পানী এড কৰিম। মই অকণমান ফ্ৰাই কৰি ল'ম 2 মিনিটমান। ইমান কণ আধা কাপমান পানী দি এইখিনি এতিয়া একেবাৰে ফ্ৰাই কৰি দিছোঁ, যাতে গোটেইখিনি বস্তু মছলাই হওক পিঁয়াজেই হওক নহৰু ভালকৈ
পানীটোৰ লগত ভালকৈ বইল হৈ যায়। সেইফালে গাহৰিটো দিলোঁ অকণমান ভোট জলকীয়া দেখিছেনে। চ' এইটো হৈ লওক, তেতিয়া মই মাছখিনি দি দিম অলপ পিছত। এয়া মছলাখিনি পানীৰ লগত মিলি গ'ল। এতিয়া মই ইয়াতে দিম মাছখিনি মই দি দিম গোটেইখিনি। মই গোটেই মাছখিনি দি দিলোঁ। মাছৰ মূৰা এটাও দি দিছোঁ এনেকৈ হাফ কৰি। এতিয়া এইখিনি জাষ্ট মই অকণমান লৰাই ল'ম। অকণমান লৰাইও দিলোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি ৰখা মূলাখিনি দি ল'লোঁ। তাৰপিছত ল'ম অকণমান লৰাই, জাষ্ট বেছি নলৰাম, মাছটো ভজা নাই ন, ভাঙি যোৱাৰ চান্স থাকে। চ' এতিয়া অলপ লৰাই ল'ম, পিছত লৰালে ভাঙি যাব পাৰে। চ' এতিয়া জাষ্ট একেবাৰে ল' ফ্লেমত মই এইখিনি হ'বলৈ দিম। আৰু আপোনালোকে শুকান জলকীয়া বা কেঁচা জলকীয়া ইউজ কৰিব পাৰে। মই কিন্তু ইয়াতে ভোট জলকীয়াহে দিম, আৰু জলকীয়াটো একেবাৰে দেৰিকৈ দিম অলপমান। এতিয়া উতলি আছে আৰু মই একেবাৰে ল' ফ্লেম কৰি গাহৰিটো মাজতে দুটা বস্তু মই স্কিপ কৰিলোঁ। একেবাৰে সৰু সৰু পিচকেইটা দেখিছেনে, আলু, তেনেকৈ আলু অকণমান দি দিছোঁ সৰু পিচ কৰি। মই আগতে কৈছোঁ এইটো ঘৰুৱা ষ্টাইলত বনোৱা হৈছে একেবাৰে ড্ৰাই ফ্ৰাইটো। আৰু এটা বস্তু আপোনালোকক ৰেচিপিটো ভালকৈ লাগিলে মই দিব পাৰিম, আজি ভালকৈ দিয়া নহ'ল বাৰু। ইয়াতে অকণমান মই এইটো আপোনালোকে চেলাড য'ত বনাই চেলাড টাইপ কৰি অকণমান মানে পিহনাখনতে জাষ্ট কৰ্দৈ অকণমান পিচি এনেকৈ দিয়া গৈছে। চ' সেইটো দেখুওৱা নহ'ল। আপোনালোকক ৰেচিপি ডেফিনেটলি মই এদিন দিম বাৰু। চ' এইটো অকণমান টেংচি ফ্লেভাৰ এটা আহিব। ফ্ৰাইটো হৈ আছে আৰু এইফালে মাছটো মই ঢাকনি মাৰি থৈ দিছোঁ। এয়া মই ঢাকনি মাৰি ৰাখিছিলোঁ, প্ৰায় 15-20 মিনিট মানে ৰখা হ'ল। এতিয়া ঢাকনিখন খুলিছোঁ আৰু ইয়াতে পানী দিম বাৰু। এতিয়া গেছটো একেবাৰে মই হাই ফ্লেম কৰি দিছোঁ, যাতে উতলি উতলি পানীখিনি একেবাৰে শেষ হৈ যায়। আৰু এতিয়া মই ইয়াতে দি দিম এয়া ভোট জলকীয়া। এইটো গোটেইটোৱে দি দিম, যিহেতু বেছি আছে মাছ। চ' এইটো মই এতিয়া দি লওঁ। ইয়াতে মই ভোট জলকীয়াটো দি ল'লোঁ। এতিয়া পূৰা হাই ফ্লেম কৰি পূৰা শুকাবলৈ দিছোঁ। তাৰপিছত আৰু অকণমান পানী এড কৰিম যেনিবা। সেয়া মই আপোনালোকক কৈছিলোঁ যে এইখিনি মানে একেবাৰে ড্ৰাই হ'ব দিম। এতিয়াহে মই পানী দিম। সেইটো বাতিত 1 বাতি পানী দি দিম, ড্ৰাই কৰি দিছোঁ। এয়া পানীখিনি এতিয়া শুকাবলৈ দিম, তাৰপিছত মই এইটো নমাই দিম। মাজতে মই অলপ ধনিয়া দিম, দেখাই আছোঁ বাৰু। এইটো অলপ উতলিব দিম। এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। 5 মিনিটৰ পৰা 7 মিনিটমানৰ ভিতৰত উতলিবলৈ দিম। যেতিয়া গ্ৰেভি টাইপ হৈ যাব তেতিয়া নমাই দিম। আৰু এয়া দেখিছেনে আপোনালোকে, একেবাৰে মছলা নোহোৱাকৈ মাছখিনি নমামেই আৰু 2-3 মিনিটৰ ভিতৰত। ধনিয়া অকণমান কাটি দিছোঁ। এয়া অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে মান ধনিয়াও দিব পাৰে বা এইটো নৰ্মেল ধনিয়াটোও দিব পাৰে। আৰু 2-3 মিনিটৰ ভিতৰত মই এইটো নমাই দিম।